হেল্ল' এভৰিৱান ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বৰ্তমান আছোঁ গুৱাহাটীত আৰু আমি আজি ইয়ালৈ অহাৰ কাৰণটো হৈছে এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং আৰু শ্বৰ্ট ফিল্মখন তিনিদিনৰ মানে আমাৰ শ্বুটিং আছে গতিকে আজি আমাৰ প্ৰথমটো দিন আৰু গুৱাহাটীত অহাৰ কাৰণটো হ'ল কাৰণ আমাৰ ইয়াতে দুদিনৰ শ্বুটিং আছে মানে বৰিহাটৰ আশে পাশে দুদিনৰ শ্বুটিং গতিকে ইয়াৰ ৰাতিপুৱাৰ সময়ত আহি পালোঁ আৰু এয়া আমাৰ টিকুহঁতে ভাত বনাব লৈছে আমাৰ কাৰণে আৰু ভাত বনোৱা হৈ গ'ল আৰু ইফালে কণী বইল কৰিছে আৰু সেইটোফালে টিকুৱে বাচন ধুই আছে মোৰ লগত কিবা কথা পাতি আছিলে হাঁহি আছিলে কৈ আছে যে নালাগে এনেকৈ ভিডিঅ' কৰিবলৈ মোক বাৰু একো নহয় ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশটো সঁচাকৈ খুব বেছি ভাল লাগে আৰু দিনটোত কিনো শ্বুটিং হৈ থাকে সকলোখিনি আপোনালোকক দেখুৱাম দেই হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি বৰ্তমান আছোঁ শ্বুটিঙত আৰু আমাৰ শ্বুটিং আজি হ'ব ইয়াতে মিৰ্জাত গতিকে আপোনালোকক মই জাৰ্ণিটো দেখুৱাই যাম অলপকৈ আমাৰ প্ৰথমটো লোকেশ্যন হৈছে এখন স্কুল আৰু এই স্কুলখন আছে মিৰ্জা মাছকুছিৰ ফালে আৰু ইয়াতে আমাৰ প্ৰথমটো শ্বুটিং কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আৰু তাৰে শ্বুটিংখিনি প্ৰায় কমপ্লিট হৈ যোৱাৰ পাছতে এতিয়া আমি আহিছোঁ বৰিহাটৰ ফালে আৰু ইয়াতে পুৰণি ফিছাৰী বুলি এটা কি কয় এইটো অফিচ ফিছাৰী অফিচ হ'ব চাগে কাৰণ বহুতকেইটা পুখুৰীও আছে ইয়াতে আৰু সি বহুত পুৰণি বিল্ডিংবিলাক প্ৰায় বহুত পুৰণি হৈয়ে গ'ল আৰু এতিয়া অফিচটো অ'পেন আছেনে নাই মই নাজানো জাষ্ট পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ বহুত বেছিয়ে ধুনীয়া গতিকে আমি শ্বুটিঙৰ কাৰণে আচলতে বহুত ধুনীয়া ধুনীয়া পৰিৱেশ দেখিবলৈ পাওঁ নহয় জানো আৰু ইয়াতে আমাৰ প্ৰায় অকণমান শ্বুটিং কৰা হৈয়ে গ'ল তাৰপিছত নেক্সট দিনাখন আমি আহিলোঁ বেলেগ এটা লোকেশ্যনত আৰু সেইটো হৈছে চানডুবি যোৱা ফালে যিটো ৰাস্তা সেইটো ফালে আৰু ইয়াতে আমি সৰু সৰু ল'ৰা ছোৱালী আমাৰ লগত আছে কাৰণ শ্বৰ্ট ফিল্মখন মেইনলি সৰু ল'ৰাৰ ওপৰতে গতিকে আমাৰ গোটেই কাষ্টিং সৰু ল'ৰা আৰু ইয়াতে সৰু বাচ্ছা এটা আছে ৰ'ব দেখাইছোঁ ধন্যবাদ আজি চাওকচোন ৱেডাৰটো ইমান বেছি কুঁৱলী কিন্তু আমি শ্বুটিং কৰিবই লাগিব ইফালে বোলে বাৰ্থডে ৰ'ব দেখাই আছো কেক কাটি আছে বা কেকটো চাওঁ মজা লাগিছে কিন্তু কেকটো আমি এনেদৰে বাৰ্থডে উদযাপন কৰিলোঁ চেলিব্ৰেট ঠাণ্ডা আজি পুৰা ঠাণ্ডা আৰু আমি শেষৰটো দিনত শ্বুটিং কৰি আছোঁ অৰ্থাৎ তৃতীয়টো দিন আৰু আমাৰ আজি এই শ্বুটিঙত কুকুৰটোৱে অভিনয় কৰিছে গতিকে এই শ্বৰ্ট ফিল্মখন ডাইৰেক্টৰে ফেষ্টিভেলত পঠায় নে ইউটিউবত দিয়ে মই সেইটো নাজানো যদিহে চাবলৈ সৌভাগ্য হয় তেতিয়াহ'লে মই আপোনালোকক লিংকটো শ্বেয়াৰ কৰি দিম এতিয়া আমাৰ পেকআপ হৈ গ'ল আৰু এতিয়া আমি লাঞ্চটো কৰিবলৈ যাওঁ চ' যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক এটা কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত আৰু চাগে ব্লগটো বহুত বেছি ছুটিয়ে হ'ল কাৰণ বহুত বেছি দীঘলীয়া ব্লগ বনোৱা নাই কাৰণ তেনেকুৱা ৰেগুলাৰ ব্লগো নকৰোঁ মাজে মাজে কৰোঁ যদিহে ভাল পায় প্লিজ লাইক আৰু কমেণ্ট কৰিব বাই বাই